নমস্কাৰ। আজি মই আপোনালোকক দেখাম মইনো দোকানলৈ আহি কি কৰি থাকোঁ। মই দোকানলৈ আহি এনেকুৱাবিলাক কামেই কৰি থাকোঁ। মোৰ এনেকুৱাবিলাক কাম কৰি বহুত ভাল লাগে। আৰু আমাৰ দোকানখন হৈছে গছেৰে, কিন্তু গছেৰে হ'লেও তাৰ মাজত কাপোৰ, চেণ্ডেল, ছাতি আদি সকলোবিলাক বস্তুৱে পোৱা হয়। আৰু তাৰ মাজতে মই কৰি থাকোঁ এইবিলাক কাম। তাতে আকৌ কাপোৰ চিলোৱা, দহি বটা আৰু অনেক কিবা কিবি। কোনোবাই যদি ফেব্ৰিক কৰিবলৈ দিয়ে ফেব্ৰিকো কৰোঁ। তাৰ মাজতে মই বহুত কিবা কিবি কৰি থাকোঁ। আপোনালোকক তাৰে অকণমান কিছুমান ভিডিঅ' দেখাই গৈছোঁ। আপোনালোকে মোৰ এই সৰু সৰু কামবিলাক চাই কেনেকুৱা পায় এবাৰ জনাবচোন। মোৰ এই সৰু কামবিলাক কৰি মোৰ বহুত ভাল লাগে। দোকানখনলৈ আহোঁ এনেই নাথাকোঁৱেই। এয়া দেখিছে নহয়, এয়া কাপোৰ চিলালোঁ, চিলোৱাৰ পাছত আকৌ দহি কৰিবলৈ দিছিলে, দহি কৰাটো আপোনালোকক দেখুওৱা নাই বাৰু। এয়া হৈছে দহি কৰিলোঁ চাদৰ দুখনত। এয়া চাদৰ দুখন দহি কৰি হ'ল। আপোনালোকে কেনেকুৱা পায় মোৰ এই সৰু সৰু কামবিলাক এবাৰ জনাবচোন, জনালে ভাল লাগিব। ধন্যবাদ।